নমস্কাৰ। যেতিয়া এজন ব্যক্তিক আদালতে ফাঁচীৰ হুকুম দিয়ে, সেই ব্যক্তিজনক কি পদ্ধতিৰ জৰিয়তে ফাঁচী দিয়াৰ ব্যৱস্থা কৰা হয়? ইতিমধ্যে ভাৰতবৰ্ষত ৫৭ জন ব্যক্তিক ফাঁচী দিয়া হৈছে আৰু ব্যক্তিসকলৰ ভিতৰত প্ৰথমগৰাকী হৈছে নাথুৰাম গডছ, যিজনে ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰিছিল। ফাঁচীৰ হুকুম দিয়াৰ পাছত ফাঁচী নিদিয়া পৰ্যন্ত সেই ব্যক্তিজনক আনি তিহাৰৰ ডেথ চেলত ৰখা হয়, অৰ্থাৎ যিটো চেলত মৃত্যুদণ্ড দিয়া অপৰাধীসকলকে ৰখা হয়। আৰু ফাঁচী দিয়া হুকুম দিয়া ব্যক্তিজনক ২৪ ঘণ্টাৰ ভিতৰত কেৱল আধা ঘণ্টাৰ বাবেহে ছিকিউৰিটিৰ নিৰীক্ষণত চলাফিৰা কৰিবলৈ সুবিধা দিয়া হয় আৰু তেওঁক এখন ইচ্ছাপত্ৰ বনাবলৈ সুবিধা দিয়া হয়। আৰু সেই ইচ্ছাপত্ৰখনত তেওঁ নিজৰ ইচ্ছামতে সা সম্পত্তিৰ ভাগ বতৰা কৰি থৈ যাব পাৰিব। আৰু যেতিয়া ফাঁচীৰ হুকুম দিয়া হয়, তাৰ পাছত এজন জল্লাদ বিচাৰি উলিওৱা হয়। যিজন ব্যক্তিয়ে ফাঁচী দিয়ে সেই ব্যক্তিজনক কোৱা হয় জল্লাদ। তাৰ পাছত তৈয়াৰ কৰা হয় ৰছীডাল, যিডাল ৰছীৰে সেই ব্যক্তিজনক ফাঁচী দিয়া হ'ব। আৰু সেই ৰছীডালক কোৱা হয় মানিলা ৰছী। আৰু এই মানিলা ৰছীডাল কেৱল বিহাৰৰ বাক্সা জেলতহে তৈয়াৰ কৰা হয়। আৰু সেই ৰছীডাল যিজন ব্যক্তিক ফাঁচী দিব, সেই ব্যক্তিজনৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰিহে বনোৱা হয়। যিদিনাখন ব্যক্তিজনক ফাঁচী দিয়া হ'ব, সেইদিনা ৰাতিপুৱা ঠিক ৪ বজাৰ লগে লগে শোৱাপাটিৰ পৰা উঠাই দিয়া হয়। তাৰ পাছত গা ধুবলৈ দিয়া হয় আৰু গা ধুবোৱাৰ পিছত তেওঁক খাদ্য খাবলৈ দিয়া হয়। যদিহে ঠাণ্ডাৰ দিন হয়, তেনেহ'লে ৰাতিপুৱা ঠিক ৭ বজাৰ লগে লগে ফাঁচী দিয়া হয়, আৰু যদি গৰমৰ দিন হয় তেনেহ'লে ৰাতিপুৱা ঠিক ৬ বজাৰ লগে লগে ফাঁচী দিয়া হয়। আৰু ফাঁচী দিয়াৰ ঠিক আধা ঘণ্টাৰ পিছত ডাক্তৰৰ জৰিয়তে সেই ব্যক্তিজনৰ মৃত্যু হৈছে নে নাই পৰীক্ষা কৰা হয়। আৰু সেই সময়লৈকে কিন্তু ৰছীডাল গলৰ পৰা গুচাই দিয়া নহয়। এনেদৰে ভাৰতীয় আইন ব্যৱস্থাত ফাঁচী দিয়া ব্যৱস্থা কৰা হয়। গতিকে বন্ধুসকল, আজিলৈ আহিছোঁ। ধন্যবাদ।